শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে আপোনালোকক স্বাগতম জনাইছোঁ মহাপ্ৰভু এষ্ট্ৰলজি চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আহকচোন আজি পলম নকৰি আমি আজিৰ দিনটো সাধাৰণভাৱে জানি লওঁ। এতিয়া সময় হৈছে 3:45। আজি শাওণ মাহৰ 12 তাৰিখ 29 জুলাই বৃহস্পতিবাৰ আৰু আজি সূৰ্যোদয় হ'ব 5:09 আৰু সূৰ্য অস্ত যাব 6:19। আজি তিথি থাকিব ষষ্ঠী তিথি অহোৰাত্ৰি। আজি যদি আপোনালোকে পূজা পাৰ্বণ শ্ৰাদ্ধ আদি কৰিব লগা হয় তেতিয়াহ'লে ষষ্ঠী তিথিত কৰিব লাগিব। জন্ম আজি যদি শিশুৰ জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ নৱগণ আৰু দশা হ'ব শনিৰ দশা। মৃত্যু আজি মৃত্যুৰ কোনো দোষ নাই। যাত্ৰা আজি নাই পশ্চিম দিশে। আপোনালোকে আজি পশ্চিম দিশে শুভ কৰ্ম যাত্ৰা নকৰিব 1:20 দিনৰ। এতিয়া আমি যাম পঞ্চামৃত যুগলৈ। পঞ্চামৃত যুগৰ প্ৰথম টাইমটো হ'ল 6:57 পৰা 10:24 আৰু দ্বিতীয় টাইমটো হ'ল 12:59 পৰা 3:01। বন্ধু বান্ধৱীসকল, এতিয়া আমি যাম ৰাশিফল শিতানলৈ। ৰাশিফল শিতানলৈ অহাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো উপভোগ কৰি আছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি একেবাৰে নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন বাটনটো দবাই দিব, কিয়নো মই দিয়া প্ৰত্যেকটো ভিডিঅ' উপভোগ কৰিবলৈ তেতিয়া আপোনালোকৰ ভাল হ'ব। আহকচোন পলম নকৰি আজি ৰাশিফলসমূহ জানি লওঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো লাভৱান হোৱাৰ যোগ দেখা পোৱা গৈছে। টকা পইচা ব্যৱসায় বাণিজ্যত উন্নতি হোৱাৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়। আজি আপোনালোকে আগ নবঢ়াই ভাল। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখুৱাইছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য অলপ অসুস্থতা হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। কৰ্মত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্য উন্নতি, চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে বা বিবাহৰ দিন ধাৰ্যকৰণো কৰিব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 10 আৰু শুভ বস্ত্ৰ হ'ব বগা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তি, টকা পইচাৰ আগমন হোৱাৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো অলপ বেমেজালি সৃষ্টি হ'ব পাৰে বা পঢ়াত মনোযোগ নবহিব পাৰে, অলপ সাৱধানে মনোযোগ লগাই পঢ়া পাতি কৰিব। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু বিবাহৰ ক্ষেত্ৰতো আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব হালধীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ব্যৰ্থতা যোগ দেখা পোৱা গৈছে আৰু ব্যৱসায় বাণিজ্যত লোকচান দেখা পোৱা গৈছে, অলপ সাৱধানে চাই চিতি চলিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়। আপোনালোকে প্ৰেম সম্পৰ্কত আজিৰ দিনটোত আগ নবঢ়াই ভাল বা সাৱধানে চাই চিতি চলিব। ব্যাঘাত হোৱাৰো যোগ দেখা পোৱা গৈছে। আৰু দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে।
আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ অৱস্ত্ৰ হ'ব হালধীয়া। সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো সামান্য টকা পইচা ক্ষয় ক্ষতি হ'ব পাৰে, কিন্তু ব্যৱসায় বাণিজ্যত উন্নত হোৱাৰ যোগ দেখা পোৱা গৈছে। আৰু এতিয়া শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো জয়ময় হোৱাৰ যোগ দেখা পোৱা গৈছে। প্ৰেমৰ প্ৰস্তাৱ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। বিবাহৰ দিন ক্ষেত্ৰত আজি আপোনালোকে আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ অৱস্ত্ৰ হ'ব হালধীয়া। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, যদিও সামান্য বেমেজালিও দেখা পোৱা গৈছে। অলপ সাৱধানে চাই চিতি চলিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো আঘাত পাব পাৰে বা সামান্য দুখাৰোখ হ'ব পাৰে। আপোনালোকে সাৱধানে চাই চিতি চলিব প্ৰেম সম্পৰ্কত। বিবাহৰ দিন ধাৰ্যন আজিৰ দিনটোত নকৰাই ভাল, বা প্ৰেমৰ প্ৰস্তাৱ ক্ষেত্ৰত আজি আপোনালোকে আগ নবঢ়াই ভাল। অলপ সাৱধানে চাই চিতি চলিব প্ৰেম সম্পৰ্কত। আৰু দাম্পত্য জীৱনতো আজি সিমান এটা ভাল দেখা পোৱা নাযায়। সৰু সুৰা হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে। অলপ সাৱধানে চাই চিতি চলিব। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ অৱস্ত্ৰ হ'ব বেঙুনীয়া। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো জয়ময় হোৱাৰ যোগ দেখা পোৱা গৈছে। আৰু ব্যৱসায় বাণিজ্যত লাভৱান হোৱাৰ যোগ দেখা পোৱা গৈছে। আৰু আপোনালোকৰ আজিৰ দিনটো শত্ৰু ক্ষয় হোৱাৰ যোগ দেখা পোৱা গৈছে। কৰ্মসূত্ৰে শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু প্ৰেম সম্পৰ্কত আজিৰ দিনটো আপোনালোকে আগবাঢ়িব পাৰে। বিবাহ আদিৰ ক্ষেত্ৰতো আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ অৱস্ত্ৰ হ'ব বেঙুনীয়া। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো উপভোগ কৰিব আহিছে তেতিয়াহ'লে একোটা লাইক কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱী তথা সকলোৰে লগত। কিয়নো আপোনালোকৰ একোটা লাইক কমেণ্টে মোক আগন্তুক ভিডিঅ' বনোৱাত উৎসাহ আগবঢ়ায়। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকন বটনটো দবাই দিব, কিয়নো মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ উপভোগ কৰিবলৈ সুবিধা হ'ব। আহকচোন পলম নকৰি আমি বাকী থকা ৰাশিকেইটা জানি লওঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য অলপ ব্যাঘাত ঘটিব পাৰে। অলপ সাৱধানে চাই চিতি চলিব। কৰ্মত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যত লাভৱান হোৱাৰ যোগ দেখা পোৱা গৈছে। আৰু নতুন বন্ধুত্বৰ আগমন হ'ব। কৰ্মসূত্ৰে আপোনালোকৰ আজি জয়ময় হোৱাৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ অৱস্ত্ৰ হ'ব হালধীয়া। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো নানা সমস্যাৰ সন্মুখীন হ'ব পাৰে। অলপ সাৱধানে চাই চিতি চলিব। ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ যোগ দেখা পোৱা গৈছে, বা চাকৰি প্ৰাপ্তিৰ যোগ আছে যদিও বেমেজালিৰ সৃষ্টি হ'ব পাৰে। সমস্যাৰ সন্মুখীন হ'ব পাৰে। অলপ সাৱধানে চাই চিতি কৰ্ম কৰিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো সিমান ভাল দেখা পোৱা নাযায়। অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহ বা আপোনালোকে পঢ়াত মনোযোগ নবহা এনেকুৱা যোগ দেখা পোৱা গৈছে। অলপ সাৱধানে চাই চিতি চলিব।
প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহ আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে আৰু দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু শুভ বস্ত্ৰ হ'ব হালধীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো শুভ দেখুৱাইছে আৰু ব্যৱসায় বাণিজ্যত লাভৱান হোৱা, টকা পইচাৰ আগমন হোৱা বা চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। অনলাইন পৰীক্ষা, বাছনি পৰীক্ষা বা বিদেশ ভ্ৰমণৰ বা উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ আজিৰ দিনটোত দেখা পোৱা গৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো শুভ দেখুৱাইছে। প্ৰেমৰ প্ৰস্তাৱ বা বিবাহৰ দিন ধাৰ্য কৰা বা বিবাহ আদি ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু শুভ বস্ত্ৰ হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পৰীক্ষাত ভাল নম্বৰ পোৱা বা উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, বাছনি পৰীক্ষা, অনলাইন পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায় বা ব্ৰেকআউট হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অলপ সাৱধানে চাই চিতি চলিব। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়। সৰু সুৰা হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে। অলপ সাৱধানে চাই চিতি চলিব। আপোনালোকৰ শুভ সংখ্যা হ'ব 10 আৰু শুভ বস্ত্ৰ হ'ব নীলা। বন্ধু বান্ধৱীসকল, এতিয়া আমি যাম অন্তিমটো ৰাশিলৈ। অন্তিমটো ৰাশি হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ক্ষতি দেখুৱাইছে বা আনৰ পৰা আপুনি আজি সিমান এটা ভাল দেখা পোৱা নাযায়। আনে আপোনালোকক হিংসা বা এনেকুৱা ধৰণৰ শত্ৰুময় কৰিব পাৰে, সেইকাৰণে ক্ষতি দেখুৱাইছে। অলপ সাৱধানে চাই চিতি চলিব। শিক্ষাত প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহ আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব ৰঙা। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি অন্যান্য ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষত থকা বেল আইকন বাটনটো দবাই দিব, কিয়নো মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ উপভোগ কৰিবলৈ তেতিয়াহ'লে ভাল পাব। আৰু আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে মই জ্যোতিষীলৈ বিদায়। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।